হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই অনামিকা উন্নতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি মানে পথাৰত যাই আছোঁ ভূঁই ৰুব, এই আৰু ৰোৱনীবিলাকৰ কাৰণে ছাতা লৈ যাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে যাব। লৈ যায় পুৰিখিনি আনছা নাই আছে আমি মানে যাই আছোঁ, নদীৰ পাৰে পাৰে মোৰ গামচা গুলি গ'ল, ৰোৱনীৰ চাওক চাওক গৰা খহনীয়াটো দেখি চাওক। এইটো আমাৰ ভাইটি আহি আছে পানী লৈ, আৰু চাওকচোন নদীটো ইয়াত গৰা খহনীয়া কেনেকৈ। তো গাইজ মোৰ এইটো খুলি গ'ল, বাইদেৱে আৰু বান্ধি দি আছে। চাওক মই মানে নিজে বান্ধা নৰোঁ সেইটোৰ কাৰণে। হ'ব কিবা কামটো চলাম। এই মোবাইল মানিবাই মোবাইলটো লৈছোঁ, মোবাইলটো নাই দিয়ে নদী পাৰৰ পৰিৱেশটো সেইকে ভাল হ'ব না। এৰে পৰা ষ্টাৰ্ট কৰ। চাওক গাইছ, নদীৰ পৰিৱেশ, নদীৰ পাৰৰ পৰিৱেশ আমাৰ মহন্তৰ এইটো। আমি যাই আছোঁ বৰ্তমান, যাই পোৱাই নাই। চাওক ভাল লাগে বিৰাট কুল কুল চাই গায়কে গান গাই আছে। জংগল দি যাই আছোঁ। ৰখ ৰখ মকৰখ, মোৰ ভয় লাগে কৃষ্ণক চিন্তি। গাইজ ফাইনেলি আমি আহি পালোঁ পথাৰ। গাইজ আমাৰ ৰোৱনীবিলাকক চাওক, পূৰা ৰুই আছে। নাচাই কিয় মাৰি ইফালে। গাইজ আমি ফাইনেলি আহি পালোঁ। চাওক এই বাইদেৱে চাহ বাকি আছে। সেইটো আমাৰ ডাঙৰ মা। হেৰি মামা পানীখিনি বকবকে ৰুই থলি হ'ল। গাইজ মানে মই এতিয়া যাওঁ আৰু নৰোঁ আৰু হ'ল অলপ ৰুলোঁ। তো ভাত চাত বনাব লগা আছে, ৰোৱনী আছে যিহেতুকে। তো এতিয়া মই যাওঁ আৰু যাব ওলাইছোঁ পথাৰৰ পৰা। পথাৰৰ পৰিৱেশ চাওক। এইয়া ভাইটি কঠীয়া তুলি আছে। তো এইফালে বৰদেউতাই কঠীয়া তুলি আছে, পেহাই আলি কাটি আছে, আৰু এইফালে ৰুই আছে। ভাঙিলে আলি। গাইজ কিমান পানী চাওক। আহি পালোঁ পেহীহাৰ ঘৰ। চাওক পালোঁ, বৈদ্য গৰম কি ক'ব আৰু, গাল চাল পুৰি যাম নিচিনা পাইছোঁ। আমি যাই আছোঁ পথাৰত। কলহা চলহা লৈ পুৰা সেই পিছফালে দুটা বাল্টি। এইটো আমাৰ মনু কি কৰিব আৰু, মই দেখাই লৈছোঁ বাল্টিবিলাক লৈছোঁ বেয়া আৰু জীৱন।
মানুহ ঘৰে ঘৰে বাৰীৰ পিছপিনে পিছপিনে যাই আছো কি ক'ব আৰু জালা আছে ৰখুছে হন্দি যাবে ৰাস্তা ইমান বেয়া জলদি চলে দিলে হয় দিনা চেন্ডেল চেন্ডেল নিপিন আছে বেয়া আর জীবন সব রাস্তা এনে রাস্তা থাকে না হয় দে এনে রাস্তা পাঙ্গে গাইজ ভিডিঅ'টো বৰিং টাইম লাগবা পাৰে তথাপিও আৰু চাব আৰু ৰাস্তা কি কয় কয় দিছে ও মন্দিৰটো কাহে নায়া তোমাৰ মনৰ ফিলিং কোৱা কেনে बहुत লাগছে मस्त টাঙ্গলা পড়ে টাঙ্গলা কি তো নিবা পাল্লা কয় কহান খাবি ভাত আহেন খামান ভাত কহত খাবি মাইনু বাই মনৰ ফিলিংটো কি অলপ ক'বা নেকি মনৰ ফিলিং কোৱা মনৰ ফিলিং একদম আৰু হেপী हाय हाय इतना सुकून এইটো পেহা গা ধুই আছে কিন্তু ভাইটি ये मेरा बड़े पापा है फुट फुट গাইজ চবে ভাত খাই আছে আমি পথাৰত আহি পাইছো দোকানৰ দেখি বহুত আমা ভাত চব্জি কেনে হৈছে ইগলাখান মক্কেল মাখানে ভিডিঅ' বনাই কি বৰ বনাইছে না কচোন গালি দিছোন দুটা ন মই ইগলা দিবা নদ এই দালি আন দালি গালি মানে পেহি অলপ দালি দিছা yes jo যাও সাইডে সাইডে jo যাবি না আমনু বলা আমি যাইছো ভাত দিলে হা তাৰপিছত আমি যাইছো তো ভাবছিলো এতে ভাত খাম সবৰ লগত কিন্তু নহলে আমাৰ কাৰণে ইখান যাই কিনে ঘৰত খাম পানী একদম নুছিল নেকি একদম আমি কুমৰে গেইটা গম পাইছা না মুনু যাইয়ে পনে না তাই যাই পা নাই ন বই একবাৰ গেছিলা না মুনু থাকাতে গেছিল তাই সৰু আছিল তাই গম পোৱা নাছিল গম পোৱা হে হোৱা নাছিল আৰু পথাৰত যাবা লগা নাই আমাৰ এনে মাহঁতে সেই কৰে আৰু নাই মা শুনো নাযায় পথাৰত যোৱা চিষ্টেমেই নাই আৰু ডাঙৰ মামী সেই কৰে মাত্ৰ ডাঙৰ মাই যায় ফাইনালি ৰাস্তা পালো হাবি জংগলে আহি মানে আৰু ফাইনালি ৰাস্তা পালো পেহিহাৰ ঘৰে